light of education. I want to spread my light of education to you through this video. অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু অৰ্থসামাজিক ন্যাসৰ দ্বাৰা প্ৰকাশিত NCERT SCERT আৰু সেবাৰ দ্বাৰা নিৰ্ধাৰিত নিৰ্বাচিত পাঠ্যক্ৰমৰ অন্তৰ্গত সপ্তম শ্ৰেণীৰ বাবে আগবঢ়োৱা বিষয় নতুন বিজ্ঞানৰ অধ্যায় 8 এচিড ক্ষাৰক আৰু লৱণ পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাৰ বিশেষ পদ্ধতি অসমীয়া মাধ্যমত ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ধ্যান ৰখা হ'ল। এই ভিডিঅ'বোৰৰ মূল উদ্দেশ্য যাতে অতি সহজ সৰলভাৱে ছাত্ৰ-ছাত্ৰীসকলে কম সময়ৰ ভিতৰত শিক্ষা জগতৰ প্ৰতিটো খোজত মূল্যৱান বুনিয়াদী শিক্ষাৰ টোপোলাবোৰ বুটলি আগুৱাই যাব পাৰে আৰু আনটো উদ্দেশ্য হ'ল যাতে ছাত্ৰ-ছাত্ৰীয়ে ইলেক্ট্ৰনিক মাধ্যমৰ সঠিক ব্যৱহাৰ কৰিবলৈ সুবিধা পায়। অধ্যায় 8 এচিড ক্ষাৰক আৰু লৱণ পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ ক্ষাৰকৰ সোৱাদ এ টেঙা বি তিতা চি লুনিয়া ডি মিঠা। ইয়াৰ উত্তৰ বি তিতা কাৰণ তোমালোকে জানা এচিডৰ সোৱাদ টেঙা লৱণৰ সোৱাদ লুনিয়া আৰু কিছুমান কাৰ্বহাইড্ৰেট সুক্ৰজ ফ্ৰুক্টজ বা গ্লুকোজ আদিৰ সোৱাদ মিঠা। 2 নম্বৰ মাখনত থকা এচিড বিধৰ নাম এ হাইড্ৰক্লৰিক এচিড বি এচিটিক এচিড চি ল্যাকটিক এচিড ডি টাৰ্টাৰিক এচিড। ইয়াৰ উত্তৰ চি ল্যাকটিক এচিড কাৰণ হাইড্ৰক্লৰিক এচিড এবিধ অজৈৱিক এচিড এচিটিক এচিড ভিনেগাৰত থাকে টাৰ্টাৰিক এচিড তেতেলী বিলাহী আঙ্গুৰ কেঁচা আম আদিত থাকে আনহাতে দৈ মাখন আদিত ল্যাকটিক এচিড থাকে। 3 নম্বৰ চূণপানী এবিধ এ এচিড বি ক্ষাৰক চি প্ৰথম দ্ৰৱ ডি এটাও নহয়। ইয়াৰ উত্তৰ বি ক্ষাৰক কাৰণ কেলছিয়াম হাইড্ৰক্সাইড থাকে। 2 নম্বৰ শালি ঠাই পুৰ কৰা এ চাবোন পানীৰ দ্ৰৱত হালধি গুড়ি যোগ কৰিলে দ্ৰৱৰ বৰণ ডেছ হয়। ইয়াৰ উত্তৰ চাবোন পানীৰ দ্ৰৱত হালধি গুড়ি যোগ কৰিলে দ্ৰৱৰ বৰণ ৰঙা হয়। বি নম্বৰ চূণপানীত থকা ক্ষাৰকবিধ হ'ল ডেছ। ইয়াৰ উত্তৰ চূণপানীত থকা ক্ষাৰকবিধ হ'ল কেলছিয়াম হাইড্ৰক্সাইড। চি নম্বৰ পৰুৱাই কামুৰিলে দেহত ডেছ এচিড সুমুৱাই দিয়ে। ইয়াৰ উত্তৰ পৰুৱাই কামুৰিলে দেহত ফৰ্মিক এচিড সুমুৱাই দিয়ে। ডি নম্বৰ ক্ষাৰকৰ সোৱাদ ডেছ। ইয়াৰ উত্তৰ ক্ষাৰকৰ সোৱাদ তিতা। 3 নং প্ৰশ্ন অতি চমু উত্তৰ লিখা এ ভিনেগাৰত থকা এচিড বিধৰ নাম লিখা। ইয়াৰ উত্তৰ ভিনেগাৰত থকা এচিড বিধৰ নাম হ'ল এচিটিক এচিড। বি নম্বৰ ক্ষাৰকৰ ধৰ্ম দেখুওৱা এবিধ লৱণৰ নাম লিখা। ইয়াৰ উত্তৰ ক্ষাৰকৰ ধৰ্ম দেখুওৱা এবিধ লৱণ হ'ল খোৱা চৌদা বা ছডিয়াম বাইকাৰ্বনেট নাইবা কাপোৰ ধোৱা চৌদা বা ছডিয়াম কাৰ্বনেট এই দুটাৰ যিকোনো এটা লিখিলে হ'ব। চি নম্বৰ প্ৰশমনত কি কি পদাৰ্থ উৎপন্ন হয়। ইয়াৰ উত্তৰ প্ৰশমনত এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয়। 4 নং প্ৰশ্ন শুদ্ধ নে অশুদ্ধ লিখা এ কমলা ৰসত ৰঙা লিটমাছ দিলে ৰঙৰ সলনি নহয়। ইয়াৰ উত্তৰ শুদ্ধ কাৰণ কমলা ৰসত এচিড থাকে আৰু এচিডে লিটমাছৰ ৰং ৰঙা কৰে অৰ্থাৎ ৰঙা ৰঙৰ সলনি কৰিব নোৱাৰে। বি নম্বৰ কাপোৰ ধোৱা চৌদা আচলতে এবিধ লৱণ। উত্তৰ শুদ্ধ কাৰণ কাপোৰ ধোৱা চৌদা এবিধ প্ৰকৃততে ক্ষাৰকীয় লৱণ। চি নম্বৰ মেগনেছিয়াম হাইড্ৰক্সাইড এচিড প্ৰতিৰোধী ঔষধ হিচাপে ব্যৱহৃত হয়। ইয়াৰ উত্তৰ শুদ্ধ কাৰণ এলুমিনিয়াম হাইড্ৰক্সাইড আৰু মেগনেছিয়াম হাইড্ৰক্সাইড এচিড প্ৰতিৰোধী ঔষধ হিচাপে ব্যৱহৃত হয়। 2 নম্বৰ সালফিউৰিক এচিড হ'ল জৈৱিক এচিড। ইয়াৰ উত্তৰ অশুদ্ধ কাৰণ সালফিউৰিক এচিড হ'ল এবিধ অজৈৱিক এচিড ইয়াক পৰীক্ষাগাৰত প্ৰস্তুত কৰা হয়। ই নম্বৰ এবিধ খনিজ এচিডৰ উদাহৰণ হ'ল নাইট্ৰিক এচিড। ইয়াৰ উত্তৰ শুদ্ধ কাৰণ সালফিউৰিক এচিড নাইট্ৰিক এচিড আৰু হাইড্ৰক্লৰিক এচিড এইবোৰ খনিজ এচিড। 5 নং প্ৰশ্ন চমু উত্তৰ লিখা এ সূচক কাক বোলে এটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰ এচিড বা ক্ষাৰকীয় আদি বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ দেখুওৱা পদাৰ্থক সূচক বোলে যেনে হালধি লিটমাছ। বি নম্বৰ জৈৱ এচিড কি দুবিধ এনে এচিডৰ নাম লিখা। ইয়াৰ উত্তৰ প্ৰকৃতিত পোৱা বা জৈৱ পদাৰ্থৰ পৰা পোৱা এচিডক জৈৱিক এচিড বোলা হয় যেনে ল্যাকটিক এচিড সাইট্ৰিক এচিড ফৰ্মিক এচিড টাৰ্টাৰিক এচিড আদি। ইয়াৰ যিকোনো দুটা লিখিলে হ'ব। চি নং প্ৰশ্ন মাখন দৈ আৰু ভিনেগাৰৰ সোৱাদ কিয় টেঙা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি মাখন দৈ আদিত ল্যাকটিক এচিড আৰু ভিনেগাৰত এচিটিক এচিড থকা বাবে ইহঁতৰ সোৱাদ টেঙা কাৰণ এচিডৰ সোৱাদ সাধাৰণতে টেঙা। 2 নং প্ৰশ্ন ক্ষাৰকৰ সংজ্ঞা লিখা এটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি সাধাৰণতে তিতা সোৱাদযুক্ত আৰু এচিডৰ ধৰ্মক প্ৰশমিত কৰিব পৰা পদাৰ্থবোৰক ক্ষাৰক বোলে যেনে মেগনেছিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড এমোনিয়াম হাইড্ৰক্সাইড আদি। ইয়াৰ যিকোনো এটা লিখিলে হ'ব। 3 নং প্ৰশ্ন লৱণ কাক বোলে তোমাৰ ঘৰত থকা দুবিধ লৱণৰ নাম লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি এচিড আৰু ক্ষাৰকৰ মাজত হোৱা প্ৰশমন বিক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থক লৱণ বোলে যেনে খোৱা নিমখ বা সোডিয়াম ক্লৰাইড পটাছিয়াম ক্লৰাইড সোডিয়াম কাৰ্বনেট সোডিয়াম বাইকাৰ্বনেট আদি। ইয়াৰ যিকোনো দুটা উদাহৰণ লিখিলে হ'ব। এফ নম্বৰ
তোমাৰ ঘৰত সাৰক থকা এবিধ দ্ৰব্যৰ নাম লিখা। ইয়াৰ উত্তৰ ঘৰত ব্যৱহাৰ হোৱা সাৰক থকা এবিধ দ্ৰব্য হ'ল কলা সাৰ বা চূণ পানী। ইয়াৰ যিকোনো এটা লিখিলে হ'ব। যি নং প্ৰশ্ন, তিনিটা পৰীক্ষানলীত যথাক্ৰমে নেমু ৰসৰ দ্ৰৱ, চূণ পানী আৰু নিমখৰ দ্ৰৱ দিয়া আছে। এখন ৰঙা লিটমাছ কাগজেৰে এইবোৰক কেনেকৈ চিনাক্ত কৰিবা? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। তিনিটা পৰীক্ষানলীত যথাক্ৰমে নেমু ৰসৰ দ্ৰৱ, চূণ পানী আৰু নিমখৰ দ্ৰৱ দিয়া আছে। এতিয়া ৰঙা লিটমাছ কাগজখন তিনিওটা দ্ৰৱত এবাৰকৈ ডুবালে যিটো পৰীক্ষানলীত ডুবালে ইয়াৰ ৰং নীলা হয়, তাত চূণ পানী আছে। আৰু এইবাৰ নীলা হোৱা লিটমাছ কাগজখন আন দুটা পৰীক্ষানলীৰ যিটোত পুনৰ ৰঙা হয়, তাত নেমুৰ ৰসৰ দ্ৰৱ আছে। আকৌ ৰৈ যোৱাটোত বা যিটোত ৰঙৰ কোনো পৰিৱৰ্তন নহয়, তাত নিমখৰ দ্ৰৱ আছে। এনেদৰে একেখন লিটমাছ কাগজেৰে এইবোৰক চিনাক্ত কৰিব পাৰি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ লিখা পদ্ধতি বুজিবলৈ সক্ষম হৈছা। পাঠটোৰ চমু আলোচনা আন দুটা ভিডিঅ'ত দিয়া হৈছে। সেই ভিডিঅ' দুটা চালে প্ৰশ্ন উত্তৰবোৰ বুজাত সহজ হ'ব নিশ্চয়। আৰু এই ভিডিঅ' চাই উপকৃত হ'লে তোমাৰ আন বন্ধুলৈ পঠাবা বুলি আশা কৰিলোঁ, যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। ধন্যবাদ।